তুমি হাতত প্ৰথম 500 টকা লৈ ওলাই আহিছিলা নেকি? হয়। পঢ়ি থাকোঁতে হাজিৰাও কৰি আছিলা, দিন হাজিৰাও কৰি আছিলা আৰু সেইমতে ঘৰো চলাই আছিলা? হয়, ঘৰ বনালোঁ, এই গোটেইখিনি মানে সমস্তখিনি মই গোটেই সংসাৰৰ গোটেই দায়িত্ব এই দোকানখনতে ওপৰতে নিৰ্ভৰ হৈ আছে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজি লৈ আহিছোঁ এজন মেধাৱী ছাত্ৰৰ কাহিনী, যি মেট্ৰিক পৰীক্ষাত 65% লগতে হায়াৰ ছেকেণ্ডাৰীত 70+ তেওঁ পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছিলে আৰু তেওঁ 500 টকাৰে এখন দোকান আৰম্ভ কৰিছিলে নিজৰ জীৱনটো আগুৱাই নিবৰ বাবে আৰ্থিক সমস্যাৰ কাৰণে। আজি সেই ব্যক্তিজনৰ আমি কাহিনী জনাম আপোনালোকক। তেওঁৰ এই যি কাহিনী আছে, কাহিনীটো যদি আপুনি এবাৰ শুনে, আপোনালোকক আমি এইটো গেৰাণ্টি দিছোঁ যে ভিডিঅ'ৰ শেষত আপোনালোকৰ নিজৰে মনত বহুত বেছি উৎসাহ পাব, কেনেকৈ আপোনালোকে জীৱনত আগবাঢ়ি যাব পাৰে বা মানুহে কেনেকৈ ইচ্ছা কৰিলে কি কৰিব পাৰে। তেওঁ সাধাৰণ এখন দোকান দি আছে, কিন্তু সাধাৰণ দোকানখনৰ পৰা তেওঁ জীৱনত এজন সাধাৰণ মানুহৰ যিখিনি প্ৰয়োজনীয়তা আছে সকলোখিনি কিন্তু তেওঁ পূৰ কৰি আছে। স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰফুল্ল বৰদলৈ আৰু মোৰ গহপুৰ ৰাজাবাৰীত ঘৰ। তুমি হাতত প্ৰথম 500 টকা লৈ ওলাই আহিছিলা নেকি? হয়, মই প্ৰথমতে 500 টকা লৈ আহিছিলোঁ ঘৰৰ পৰা ওলাই আহোঁতে। তাত মই ভাবিছিলোঁ মই কি কৰিম কি নকৰিম বুলি মানে এই দোকানখন খুলিলোঁ। খোলাৰ পিছত প্ৰথম তামোল পাণ কেইটামান লৈ পেলাই মই সাধাৰণতে বহিছিলোঁ, তামোল পাণ কেইটামান আৰু তেনেকৈ বিস্কুট 2 পেকেট। তাৰপিছত মই লাহে লাহে বহাবলৈ লাগিলোঁ, এটা দুটা দোকানলৈ বস্তু আনিলোঁ। তেনেকৈ এতিয়া চলি আছে আৰু ভালেই চলিছে বাৰু দোকান এতিয়া। তোমাৰ পঢ়া শুনা কিমান কৰিলা তুমি? মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই BA পঢ়িবলৈ গৈছিলোঁ গহপুৰ। হায়াৰ ছেকেণ্ডেৰীত তোমাৰ মাৰ্কছ কিমান আছিলে, মানে পাৰ্চেণ্টেজ কিমান আছিলে? মোৰ 70% আছিলে। তুমি 70%টো যথেষ্ট ভাল পাৰ্চেণ্টেজ। কিমান চনত তুমি পাছ কৰিছিলা? 2017 চনত। 70%টো আমি সকলোৱে জানো যথেষ্ট এটা ভাল পাৰ্চেণ্টেজ, আৰু সেইটো পাৰ্চেণ্টেজত আমি মানে চাকৰি বা কিবা কিবি এপ্লাই কৰিব পাৰোঁ। তো তুমি চাকৰি এপ্লাই নকৰি তোমাৰ কি এনেকুৱা অসুবিধা হৈছিলে যে তুমি পইচা 500 টকা হাতত লৈ তুমি দোকান দিবলৈ ওলাই আহিলা? মোৰ আৰ্থিকভাৱে মোৰ মানে টনকিয়াল নহয়, সেইটো কাৰণে মই হাজিৰা কৰোঁ, মানে দিন হাজিৰা কৰোঁ। সেই তেনেকৈ দিন হাজিৰা কৰাৰ কাৰণে মই মানে BA পঢ়িব নোৱাৰিলোঁ। BA পঢ়িব নোৱাৰি পেলাই মই মিস্ত্ৰী কৰিছিলোঁ। মিস্ত্ৰী কৰি থাকোঁতে মই মনতে ভাবিলোঁ বোলো এনেকৈতো থাকিলে নহ'ব, জীৱনটো এনেকৈতো যোৱাই দিব নোৱাৰোঁ, মই কিবা এটা কৰিব লাগিব। সেইটো বুলিয়ে ভাবি জমা টকা মোৰ 500 টকা আছিলে আৰু সেই 500 টকা দিয়ে মই এই দোকান আৰম্ভ কৰিলোঁ। মানে তুমি পঢ়ি থাকোঁতে হাজিৰাও কৰি আছিলা, দিন হাজিৰাও কৰি আছিলা আৰু সেইমতে ঘৰো চলাই আছিলা? হয়। সেই কাহিনীটো কেনেকুৱা, মানে নিজে পঢ়িও আছিলা, হাজিৰাও কৰি আছিলা, কিমান কষ্ট হৈছিলে তেতিয়া? কষ্টটো হয় আৰু দিনত তোমাৰ কাম কৰিবলৈ যাওঁ, আকৌ ৰাতি পঢ়া শুনা কৰোঁ অকণমান, তাৰপিছত সেই তেনেকৈ আৰু। সেই 500 টকা লৈ যি ওলাই আহিছিলা তেতিয়া আৰু এতিয়া তুমি ভাবানে যে সেইটো পৰ্যায়তকৈ বৰ্তমান কেনেকুৱা বা ভাল পৰ্যায়ত আছোঁ বুলি? ভাল পৰ্যায়তে আছে বাৰু, এতিয়া বৰ্তমান ঠিকেই চলি আছে, ব্যৱসায় ভাল। আৰু ইয়াৰ পৰাই মই লোন ল'লোঁ। লোন লোৱাৰ পিছত মই ঘৰ এভাগো বনাই আছোঁ এতিয়া, তাত মোৰ পৰিয়াল চলাই আছোঁ, লগতে মোৰ ছোৱালীজনীকো মই এতিয়া পঢ়াই আছোঁ স্কুলত। তোমাৰ ঘৰত ফেমিলি মেম্বাৰ কিমান আছে? মোৰ মা আছে, ভাইটি এজন আৰু মোৰ মিছেছ আৰু মোৰ ছোৱালী এজনী আছে। তুমি যেতিয়া দোকান খুলিছিলা তেতিয়া সাধাৰণ তামোল পাণ কেইটামান আনিছিলা, আৰু বৰ্তমান কি বেচি আছা তুমি? বৰ্তমান তামোল পাণ আৰু পানী বিস্কুট এনেকৈ আৰু। তোমাৰ পৰা আমি জানিব বিচাৰোঁ যে তুমি যিহেতু দোকানখন দি পেলাই বৰ্তমান যথেষ্টখিনি কৰি আছা, এজন সাধাৰণ মানুহৰ যিখিনি প্ৰয়োজন হয় তুমি পূৰ কৰিব পাৰিছা, তুমি এইটো সন্দৰ্ভত কি ক'ব বিচাৰা? কাৰণ আজিকালি বহুতে চাকৰিমুখী হয়, তুমি সেই যিসকল চাকৰিমুখী ব্যক্তি আছে তেওঁলোকক তুমি কি ক'ব বিচাৰা যে এনেকুৱা ব্যৱসায় কৰিব পাৰিনে? পাৰি। আজিকালি মানুহবিলাক মানে কি চাকৰি জীৱনটোত মানে চাকৰি যেন নহ'লে নহ'বই তেনেকুৱা নহয়, মানে এনেকুৱা সৰু এটা ব্যৱসায় কৰি ধুনীয়াকৈ আৰামত চলিব পাৰে। মই ঠিক তেনেদৰে মানে মোৰে এতিয়া মই ঘৰ বনাই আছোঁ এই দোকানখনৰ পৰাই, তাত পৰিয়ালটো চলি আছে, মোৰ ছোৱালীক পঢ়াই আছোঁ, এই গোটেইখিনি সম্ভৱ মোৰ দোকানখনৰ পৰা হৈছে, বুজিছা নাই? মই 500 টকাৰ পৰা মই আৰম্ভ কৰি এতিয়া মই ঘৰ বনালোঁ, এই গোটেইখিনি মানে সমস্তখিনি মই গোটেই সংসাৰৰ গোটেই দায়িত্ব এই দোকানখনতে ওপৰতে নিৰ্ভৰ হৈ আছে। এতিয়া মই পাইছোঁ, এতিয়া সকলোৱে পাৰিব, এইটো মোৰ নিজৰ ওপৰত বিশ্বাস। আপোনালোকে হয়তো বেলেগৰ চেনেলত ডাঙৰ ব্যৱসায় দেখিবলৈ পায়, ইমান কোটি টকা সিমান কোটি টকা, কিন্তু আমাৰ চেনেলত সৰু ক্ষুদ্ৰ ব্যৱসায় পৰা ধৰি ডাঙৰ সকলো ব্যৱসায়ীৰ জীৱন কাহিনী পাব আপোনালোকে, যি আপোনালোকক আগবাঢ়ি যোৱাত বহুতে বেছি ইনস্পায়াৰ কৰিব। আমাৰ লগত আজি প্ৰফুল্ল বৰদলৈ আছিলে, তেওঁৰ জীৱন কাহিনী আপোনালোকে শুনিলে, কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আমি আকৌ লগ হ'ম আপোনালোকৰ সৈতে এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ, নমস্কাৰ।